পয়সা খাব বিল না দিব একে ঘটনা ফেরেঙ্গাও এনেকুৱা পয়সা খাব বিল না দিব প্ৰমোদৰ ডাঙৰীয়াই মুখেৰে শান্তিৰ কথা কয় কাৰ্যক্ষেত্ৰত তেখেতে অশান্তিৰ সৃষ্টি কৰে गिबियावनो बयनिसिमबो आंनि अननाय आरो सिबिनायखौ जासिहरबाय बेजों लोगोसेनो आसा खालामो नोंथांमोन बयबो मोजाङैनो दङ आरो बेजों लोगोसे मिजिंथियो भिडिअखौ जोबजासिम नायगोन आरो भिडिअखौ मोजां मोनदोंबा लाइक शेयार कमेन्ट खालामगोन आरो चेनेलखौ मोजां मोनदोंबा साबस्क्राइब खालामनानै लागोन होननानै इउपिपिएल हान्जानि नीति आदर्शखौ मोजां मोनाखै बिनिखायनो शाहजान आली बिथाङा इउपिपिएल हान्जाखौ नागारनानै थांबाय दा बिथाङा नागारनानै थांनानै इउपिपिएल दोलोनि सिंनि सानि गासैबो माने मोजां गाज्रि गासैखौबो लागायहैजोबबाय बाहेरायाव थांनानै बिथाङा खौरांगिरिफोरनि सिगाङाव प्रमद बर' सार आरो बिआर पेरेंगा सार बिथांमोनखौ खौरांगिरिफोरनि सिगाङाव मा बुंदों भिडिअनि गेजेरजों एसे नायनानै लादिनि आरो बिनि उनाव जोङो सावरायलांदिनि प्रमोद बर' নিজে এগৰাকী ভুৱা তেওঁ ভুৱা মানুহ এগৰাকী ভুৱা নেতা এজন তেওঁ নিজে ডায়লগ মাৰি থাকে যে মই অহাবাৰ ৰাজনীতি থাকো না নাথাকো আৰে বাবা তুমি থাকিবা কেনেকৈ তোমাক মানুহে নিৰ্বাচিত কৰিলেহে তুমি ৰাজনীতি থাকিব পাৰিবা প্ৰমোদ বড়ো ডাঙৰীয়া এগৰাকী মিথ্যাবাদী মানুহ এগৰাকী মিছলীয়া চৰম ভ্ৰষ্টাচাৰী মানুহ এগৰাকী আৰু তেখেতৰ যিখিনি কথা বতৰা আছিলে সম্পূৰ্ণখিনি আমাৰ কাণখনক সন্তুষ্ট কৰাৰ কথা আছিলে তেওঁ কোনো এজেণ্ডা নাই সকলো জাতি জনগোষ্ঠী একত্ৰিতভাৱে লৈ আগবঢ়াৰ কোনো এজেণ্ডা নাই মানুহক প্ৰতাৰণা কৰাৰ এজেণ্ডাহে তেওঁৰ আছে আৰু মানুহক বিপথে পৰিচালিত কৰাৰ এজেণ্ডাহে প্ৰমোদ বড়ো ডাঙৰীয়াৰ আছে কথাটো স্পষ্টভাৱে বুজি পাইছো প্ৰমোদ বড়োৰ নিচিনা মিছলীয়া মানুহৰ লগত আমি সাস্টেইন কৰিব নোৱাৰো যাৰ কাৰণে আমি তাৰ পৰা ওলাই এটা কথা স্পষ্ট যে প্ৰমোদ বড়ো ডাঙৰীয়াই মুখেৰে শান্তিৰ কথা কয় কাৰ্যক্ষেত্ৰত তেখেতে অশান্তিৰ সৃষ্টি কৰে আজি ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেখেত ইএম বিআৰ পেৰেংগা তেওঁৰ এনডিপিৰ নাম বিআৰ পেৰেংগা এই নামটো শুনিলেই এটা সময়ত আমাৰ মানুহে ভয়ত কম্পমান হৈছিলে তেওঁ আজি কি কৈ আছে মই নিজে ভয় খাইছো তেওঁ কৈ আছে যে ইভেন ভগৱানৰ ঘৰকো ভগৱানকো ৰেহাই নিদিয়ে ভগৱানেও যদি ঘৰ বান্ধে তাকো তাৰ পৰা উচ্ছেদ কৰিব বুলডোজাৰ চলাই দিব ভগৱানকো বুলডোজাৰ চলাই দিব আমিতো সাধাৰণ মনুষ্য আমি সাধাৰণ প্ৰাণী গতিকে আমি ভয় নকৰিম কিয় গতিকে তেওঁলোকে যিটো আপোনাৰ এই জলপানী খাই নামিছে ফিল্ডত যে মানুহক উচ্ছেদ কৰিবই ভগৱানকো বুলডোজাৰ লগাই দিব গতিকে আমি সাধাৰণ মানুহখিনি যথেষ্ট আমি ভয় খাইছো প্ৰমোদ বড়ো ডাঙৰীয়া নিৰ্বাচনত মইতো কওঁ যে গাঁওবুঢ়াৰ নিৰ্বাচনত যদি হয় কেতিয়াবা তেওঁ জিকিব নোৱাৰে এইটো মই শিয়ৰ এণ্ড চাৰ্টেন भिडिअखौ नायनानै निश्चय हमनो हाबाय जे बाथ्राया बोरै जादों आरो बिथाङा माखौ दुखु मोननानै थांदों निश्चय हमनो हाखाबाय ससे भिडिअखौ नायनानैनो आं गोबांथारखौ बुंनो नागिराखै बे भिडिअनि सायाव जायखिया बेनो आरो मोनसे खोथाया जे बिथाङा इउपिपिएलआव मावोमोन इउपिपिएलनि कर्मिमोन इउपिपिएलनि दैदेनगिरिमोन नाथाय बिथाङा नीति आदर्शखौ मोजां मोनाखै बेनिखायनो इउपिपिएल दोलोखौ गारनानै थांबाय गोसोआव लाखा बयबो सुथ्रुआ सुथ्रु होननानै सिनायखायो जेब्ला खिन्थु आंगोआ सुथ्रु जायोबा गाज्रि जायो दै बे खोथाखौ हले गोसोआव ला बयबो आंगोआ जेब्ला सुथ्रु जागोन अब्ला गिनांगौआ रासिन जायो बेनिखायनो इउपिपिएल हान्जाहाबो बेफोरबायदिनो माखासे खहा जासिगोन नामा गाज्रिनिफ्राय गाज्रि जालांसिगोन नामा बेखौ एसेबाबो हमनो हायो प्रमद बर' सार आरो पेरेंगा सार बिथांमोन सानैखौ बिटिसिनि बारग' चिफ हाग्रामा महिलारि सारा मा बुंदों खौरांगिरिफोरनि सिगाङाव बिनि भिडिअखौ एसे नायनानै लादिनि बिनि गेजेरावनो आं फंनैसो खोथाखौ बुंनानै लानि माने प्रमद बर' सारा फैसाखौ लायो नाथाय बिलखौ हरा पेरेंगा साराबो फैसा लायो नाथाय बिलखौ होआ बिथांमोननि आखला बेबायदिनो होननानै बिथाङा फोरमायदों बिदिब्ला भिडिअखौ एसे नायदिनि प्रमोदर केरेक्टारটো সেইটোৱে পয়সা খাব বিল না দিব একে ঘটনা ফেৰেংগাও এনেকুৱা পয়সা খাব বিল না দিব ইহঁতৰ কেৰেক্টাৰটোই সেইটোৱেই খাব খাই পেলাই আৰু মাৰিব যোনে ইউপিপিএল কৰে যে PMAY ভোটটো পায় যোনে ইউপিপিএল নকৰে ইহঁতে PMAY ভোটটো নাপায় ইহঁতৰ কেৰেক্টাৰটো সেইটোৱেই আমাৰ দিনত আমি চৰকাৰ হ'লেও কোন ইউপিপিএল কোন বিজেপি কোন UDF কোন কংগ্ৰেছ এইটো আমি চিনি পোৱা নাছিল গৰীব হিচাপে যিখিনি ফেচিলিটি পাব লাগে সেইখিনি ফেচিলিটিটো আমি দি আহিছে এইটো দুৰ্ভাগ্যজনক হৈছে এই ঘটনাটো আমাৰ কাৰণে এইটো হ'ব নালাগিছিল ইমান শান্তিকে আছিলে এতিয়া আৰু বিটিচিৰ গণ্ডগোল তো বিটিচিত ক'ব গ'লে শান্তি নাই বুলি আমি ক'ব পাৰি এতিয়া
যিসকলে ভূমি অধিকাৰ মঞ্চ বনাইছে আমাৰ ক'ব লগা একো নাই, কিন্তু এই মঞ্চত সকলো জাতি জনগোষ্ঠী থাকিব লাগিছিল। অকল মুছলিম সম্প্ৰদায় বুলিহে মই গম পাওঁ। ইয়াত যদি ভূমি অধিকাৰ মঞ্চ বনাব লাগে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বনাব লাগিছিল। মুছলিমৰ যদি 100টা মাটি পাট্টা পাব লগা আছে, বড়োসকলৰ 300টা মাটি পাট্টা পাব লগা আছে। বড়ো মুছলিমতকৈ বেছি আছে। কথা সেইটোৱেই, মঞ্চ যদি বনাইছে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বনাব লাগে। অকল মুছলিমৰ নহয়, মাটিৰ সমস্যাটো সকলো জাতি জনগোষ্ঠীৰ সমস্যা আছে। আৰু আমি বিশেষভাৱে যদি চৰকাৰ আহে, এই প্ৰথম আমি এই মাটিৰ পাট্টা প্ৰদান কৰাটোৱে আমি কাম কৰিম।